Why you always in the mood? Fuck around like I'm brand new. I ain't tryna. भारत माता की भारत माता की नमस्कार दोरंगबाखी अपना लोकर की खबर I feel paralyzed. এগৰাকী প্ৰাৰ্থীলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে আমি যিখিনি কাম কৰিলোঁ এই কামখিনি আৰু আগুৱাই লৈ যাবলৈ তেওঁলোকে অনাগত দিনত চেষ্টা কৰে মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আজি সদৌ ৰাইজে পুনৰ সেৱা জনাই মোৰ বক্তব্য ইয়াতে সামৰণি মাৰিলোঁ। ভাৰত মাতা কি Just pull away. I can't look you in the face. I don't wanna have to lie. I wanted this love to survive. Now when I look in your eyes, I feel paralyzed. ইয়াত অগ্ৰণী ভূমিকা পালন কৰি আছে ঐতিহাসিক বড়ো চুক্তিৰ পাছত অলপতে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ নিৰ্বাচনে ইয়াত বিকাশ আৰু বিশ্বাসৰ নতুন অধ্যায় ৰচনা কৰিলে। ইতিমধ্যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া চিপাঝাৰৰ এই ভূমিত আহি পাইছেহি। মই দীঘলীয়া বক্তব্য ৰাখিব বিচৰা নাই। অসমত পুনৰ বিজেপিৰ নেতৃত্বত এটা চৰকাৰ গঠন কৰিবলৈ গৈ আছে আৰু এই চৰকাৰত অংশীদাৰ হিচাপে অসম গণ পৰিষদ আৰু UPPL যোগদান কৰিবলৈ গৈ আছে। অসমৰ ৰাইজে ভাৰতৰ কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰদেৱ ভাৰতীয় জনতা পাৰ্টীৰ মাননীয় বিষয়ববীয়াসকল আৰু অতি মোৰ মৰমৰ শ্ৰদ্ধাভাজন ৰাইজসকল মই জয় জয়তে আপোনালোক সকলোলৈকে মই মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু আজি অসম গণ পৰিষদৰ তৰফৰ পৰা মই আপোনালোক সকলোলৈকে আদৰণি জনাইছোঁ। আজি আমাৰ সৌভাগ্যৰ দিন যে আজি ভাৰতৰ প্ৰধানমন্ত্ৰী বিশ্ব বৰেণ্য নেতা মাননীয় নৰেন্দ্ৰ মোদী দেৱ আজি আহি আমাৰ চিপাঝাৰত পদাৰ্পণ কৰিছে। তেখেতৰ আগমনত আমি দৰংবাসী উৎফুল্লিত হৈছোঁ। নরেন্দ্র মোদী জিন্দাবাদ। বিজেপি বিজেপি জিন্দাবাদ। বিজেপি জিন্দাবাদ। এজেপি জিন্দাবাদ। এজেপি জিন্দাবাদ। নরেন্দ্র মোদী জিন্দাবাদ। জিন্দাবাদ জিন্দাবাদ। নরেন্দ্র মোদী জিন্দাবাদ। জিন্দাবাদ জিন্দাবাদ। ভারত মাতা কি জয়। ভারত মোদী জিন্দাবাদ। জিন্দাবাদ জিন্দাবাদ। নরেন্দ্র 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 মোদী জিন্দাবাদ। নরেন্দ্র মোদী জিন্দাবাদ। ভারত মাতা কি ভারত মাতা কি ভারত মাতা কি। আমার
সকলোৰে শ্ৰদ্ধাৰ ভাৰতবৰ্ষৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ মাজত আহি উপস্থিত হৈছে সকলোকে মাননীয় দেশৰ প্ৰধানমন্ত্ৰী অসমৰ সুহৃদ অসম উত্তৰ পূৰ্বাঞ্চলৰ অভিভাৱক দেশৰতো অভিভাৱক হয়েই 130 কোটি ভাৰতীয়ৰ সাহস প্ৰেৰণা প্ৰতীক ভাৰতবৰ্ষৰ বিশ্ব মানচিত্ৰত শক্তিশালীভাৱে নেতৃত্ব দি এখন স্বাভিমানী স্বাৱলম্বী ভাৰতবৰ্ষ গঢ়াৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি সপোন সেই সপোন আজি পৰিগণিত হৈছে অসম উত্তৰ পূৰ্বাঞ্চলৰ যি সামগ্ৰিক বিকাশ সামগ্ৰিক উন্নয়ন चौथा संग्राम समिति हमने जो मित्रता के पथ पर चलते हुए 2016 में जैसे हम लोग 87 से जीत करके असम में भाजपा का नेतृत्व में एनडीए के सरकार बनाया इस बार भी असम के जनताओं का आशा आकांक्षा है इस बार भी 100 पार होकर के हम लोग बीजेपी एवं मिल करके यूपीपीएल मिल करके हम लोग आपको असम में फिर से सरकार बनाने में आपको फिर स्वागत करेंगे सरकार बनाने के लिए हम लोग तैयार हैं आपका बस आशीर्वाद चाहिए आप हमारे अभिभावक हैं हम आपका भारत माता की भारत माता की नमस्कार दोरोंग बाखी आपना लोकर की खबर खुलम्बई लोफर नंथांग मनहा माँ बोरोइडंग 2 साल पहले मैं लोकसभा चुनाव के दौरान आपका आशीर्वाद लेने मंगलदोई आया था सम्मान असम की भाषा वेशभूषा संस्कारों और संस्कृति का सम्मान सुरक्षा सुरक्षा करप्शन से सुरक्षा हिंसा से सुरक्षा आतंक से सुरक्षा घुसपैठ से सुविधा पढ़ाई की सुविधा दवाई की सुविधा कमाई की सुविधा 3 बड़े पुल बन पाए लेकिन एनडीए सरकार के 6 सालों के भीतर ही असम में ढोला सदिया बोगीबील सरायघाट समेत कई पुल आज काम करना शुरू कर चुके हैं इनके अलावा यहाँ अनेक पुलों पर काम तेजी से चल रहा है साथियों इन पुलों के बनने से असम के अलग अलग क्षेत्रों की कनेक्टिविटी सशक्त नहीं हुई है बल्कि असम के सामर्थ्य को भी नया बल मिला आज असम के किसानों असम के उद्योगों के लिए बाय बाय You call me on the telephone, you feel so far away. You tell me to come over, there's some games you wanna play.
can't look you in the face. I don't wanna have to lie. I wanted this love to survive. Now when I look in your I feel paralyzed.